গাইজ এইখিনিতে বস্তুটা মই পাহৰি থাকিলোঁ ইমান টাইম পাছ জেগা দি গৈ আছোঁ আৰু আপোনালোকক ব্লগ বনাই দি গ'লে মই গৈ আছোঁ চাব লওক এই ছবিখনৰ ইয়াতে মোবাইলটো থৈ লৈছোঁ থৈ লৈ পেলাই এনেকৈ নিজে ভিডিঅ'টো বনাম হাই দোস্ত হাই দোস্ত মই কৈ দিছোঁ মই কথা ক'বলৈ নিদিয়ে এতিয়া ছাগলীজনী পঢ়া কান্দি আছে হ'লে মই যাবলৈ ওলাইছোঁ যাবলৈ লাখ লাখ ভিউ লাগিব তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ ভিডিঅ' বনাওঁ বুলি ওলালোঁ এইপিনে বেলিটো চব খাওঁ খাওঁকৈ ওলাইছে अरे यार ब्राइटनेस कम करो यार ब्राइटनेस कम करो ना তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে চাই আছোঁ আজি আমি নতুন এটা ব্লগ লৈ আহিছোঁ গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপোনালোকে ভাবিছে চাগে এই নিচলা কৰি কি কৰিব খুজিছে আমি তো দেখিছে বেলিটো কেনেকৈ ওলাইছে গতিকে সেইকাৰণে অলপ নিচলা খাইছোঁ চোলাটো পিন্ধিব নাপাওঁ তো চোলাটো পিন্ধি ল'ম তাৰপিছত ৰিলচ বনাই যাম আপোনালোকে চাব কেনেকৈ বনাম কি ষ্টাইলত সেই ছবিখন আনি লৈছোঁ তো ছবিখনত থৈ কেনে বনাম তাৰমানে সেইকাৰণে ছবিখন লৈ অহা হৈছে গতিকে আপোনালোকে চাই থাকিব এইখিনিতে বস্তুটা মই পাহৰি থাকিলোঁ গতিকে সেই বস্তুটো আনি লওঁ তাৰপিছত আপোনালোকক দেখুৱাইছোঁ কি বস্তু মই পাহৰি থাকিলোঁ বস্তু মই আনিবলৈ দৌৰি দৌৰি গৈ আছোঁ চাই থাকোঁ তো গাইজ মই বস্তুটো লৈ আহিলোঁ গতিকে আপোনালোকে দেখুৱাই আছিলোঁ কি বস্তু হ'লে তো এপ্লিকেশ্যন এতিয়া ভাল লাগিছে এইটোৱে মোৰ বস্তুটো হ'লে গতিকে চক কি বস্তু মজা দিছোঁ তো এতিয়া মই চোলাটো পিন্ধি লওঁ তাৰপিছত ৰিলচ বনাম কেনেকৈ বনাম সেইখিনি দেখুৱাই দিম গতিকে এইটো আৰম্ভ কৰোঁ তো গাইজ মই এতিয়া চোলাটো পিন্ধি লওঁ তো আপোনালোকে চাই থাকক মই চোলাটো পিন্ধি লওঁ তো গাইজ ফাইনেলি মই ৰেডি হৈ গ'লোঁ চোলাটো পিন্ধি ল'লোঁ তো আপোনালোকক এতিয়া মই ৰিলচ বনাই দেখুৱাম গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো গাইজ সেইফালে চক মই চকীখন লৈ লওঁ তাৰপিছত লোকেশ্যনত যাওঁ ভাল লোকেশ্যনটো দেখুৱাবলৈ যাম গতিকে আপোনালোক চব মজা লোকেশ্যন লৈ গৈ আছোঁ আপোনাক দেখিবলৈ পাইছে মই কেনেকৈ তলে তলে গৈ আছোঁ ইমান টাইম পাছ জেগা দি গৈ আছোঁ আৰু আপোনালোকক ব্লগ বনাই দি গ'লে মই গৈ আছোঁ সেইখন বাঁহ তো সেইফালে মই গৈ আছোঁ কিমান বাঁহেদি ফালিছি গৈছোঁ এইফালে তো গাইজ এইটোৱে মোৰ লোকেশ্যন এইফালে গাহৰি এজনী আছে তো গাইজ সেয়া এজনী ভিউ চাওক কি মজা পাৰ হ'ব নাই পোৱা তো গাইজ পাৰ হ'ব নাই পোৱা ভাঙিছোঁ পাৰ হৈ আহিছোঁ তো গাইজ চাওক ভিউ চাওক নাইচ মজা ভিউ চাই লওক তো এইডোখৰতে থৈ লওঁ তাৰপিছত ইয়াতে মই ভিডিঅ' ৰিলচ বনাই ল'ম গতিকে আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে আপোনালোকে চাই কমেণ্ট কৰি জনাব তো বলক তেন্তে আমি ভিডিঅ'টো মানে ৰিলচখিনি বনাই যাওঁ গতিকে আপোনালোকে চাই এতিয়া ৰিলচ বনাম গতিকে এতিয়া ভিউটো অলপ দেখুৱাই লওঁ তাৰপিছত ৰিলচটো বনোৱা দেখুৱাব নোৱাৰিমেই কাৰণ এটা মোবাইল আছেতো সেইকাৰণে এইটোতে আকৌ ইয়াকে কেনেকৈ দেখাম গতিকে এনেকৈ ৰিলচটোকে দেখুৱাই দিম কি বনাব মই তো চাই লওক ভিউখিনি চাই লওক এইখনেই হৈছে মোৰ পিছফালে থকা পথাৰখন আৰু এই দ্বীপটোতে মই সদায় ভিডিঅ' বনাওঁ চব কি মজা দৃশ্য এইফালে গৰু এইফালে ছাগলী এজনী
ছাগলী কলম মাত খাদি দিছে তে ভয়া আকৌ দিছে ছাগলী 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 তে ছাগলী তে পাঁচতলত নকলে গ্লাছ পেলালে এতিয়া তাৰপিছত বাদ দি চশমা পিন্ধি লওঁ তাৰপিছত এতিয়া ৰিলচখিনি বনাই লওঁ তো আপোনালোকে দেখি থাকিব মানে পাছত চাই থাকিব কিনো মই কওঁ দেই মই ইমান ভালদৰে নাজানো তো তথাপিও এতিয়া অলপ অলপকৈ শিকি আছোঁ গতিকে আপোনালোকে চাই কেনেকুৱা পাইছে কবি আগত কি তাতকৈ ভিডিঅ'তকৈ মোৰ অলপ হ'লেও ভাল হৈছে নে নাই হোৱা সেইখিনি আপোনালোকে কমেণ্ট কৰি জনাবি গতিকে বলক আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিওঁ তো গাইজ মই মোবাইলটো এনেকৈ থৈ ল'লোঁ এই চকীখনতে তো এনেকৈ থৈ পেলাই এইফালে থাকি পেলাই মই এতিয়া ধৰি দিয়া মানুহ নাইতো সেইকাৰণে মই এতিয়া এনেকৈ থৈ লৈ পেলাই এনেকৈ নিজেই ভিডিঅ'টো বনাম গতিকে আপোনালোকক কিমান ভালকৈ দেখুৱাব নোৱাৰিম চাই লওক এই চকীখনৰ ইয়াত এনেকৈ কৰি মোবাইলটো থৈ লৈছোঁ গতিকে বলক তেন্তে ভিডিঅ'টো ইয়াৰ পৰাই বনাই লওঁ তো গাইজ দেখিবলৈ পাইছে কেনেকুৱা মজা ভিউ মোৰ এই হাতখনৰ এই পোষ্টটো থাকেই মানে প্ৰত্যেকটো নহয় প্ৰায় ভিডিঅ'ত থাকে ৰিলছত এনেকৈ থাকে মোৰ ইনষ্টাগ্ৰামৰ আইডিটো 07 Rahul 12 বুলি আছে গতিকে আপোনালোকে যদি তাত ভিডিঅ' চাবলৈ মন আছে গতিকে সেই তালৈ গৈ পেলাই চাব পাৰিব তো গাইজ মোবাইলটো এনেকৈ থৈ লোৱা হৈ গ'ল এতিয়া মোৰ ৰিলচ বনাই হৈ গ'ল তো এতিয়া আমি ইয়াৰ পৰা যাওঁ তাৰপিছত আপোনালোকক বাৰু ৰিলচখিনি মই এই ইউটিউবত মই দি দিম গতিকে চাই ল'ব তো এতিয়া আমি ইয়াৰ পৰা যাওঁ মোৰ বনাই হৈ গ'ল বহুত গৰম উঠি গ'ল আৰু বেলিটো যি ৰকম ওলাইছে ৰিলচ বনাবই নোৱাৰিছোঁ বেলিটো ইমান বেয়াকৈ ওলাইছে মানে মই কৈছোঁ নহয় মোবাইলো গৰম হৈ গৈছে আৰু মই ৰিলচ বনাব নাপাওঁ গৰমত তিতি গৈছোঁ গোটেই ইমানেই গৰম আৰে বেলি টিপাল এখন দি ঢাকি থৈ আহোঁ নেকি বেলিটো মই কথা ক'বলৈ নিদিয়ে এতিয়া ছাগলীজনী পৰে কান্দি আছে উঠনি মই মাতোঁতে সি নেকান্দিলে সেয়া যিমান কথা কৈছে সি সিমান কান্দিছে তো গাইজ শুনিবলৈ পাইছে চাগে ছাগলীজনী পুৱা কান্দি আছে তো ইয়াৰ পৰা যাওঁ গৰম হৈছে নোৱাৰি থাকিব তো ভিতৰলৈ গৈ এডিট কৰি লওঁগৈ তাৰপিছত আপোনালোকক ইউটিউবত মই এয়া আপলোড কৰিম গতিকে আজিলৈ ইমানেই আছিলে তো ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লাষ্টত সকলোকে শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই দোস্তো যাবলৈ ওলাইছোঁ আৰু এইফালে এইকেইটা মন আহি গ'ল মই আকৌ মনে আহিছে বুলিয়ে ভাবিছোঁ তই অহাৰ কাৰণে আহিছোঁ তাৰমানে তো গেছ মই এতিয়া যাবলৈ ওলাইছোঁ যাবলৈ ওলাওঁতে এইফালে চক সেইকেইটা মনমোহন আৰু এইফালে মনে আহিছে তো এতিয়া অলপ আকৌ ৰখি দিব লাগিব ইহঁতৰ কাৰণে মই ভাবিছিলোঁ যাওঁ বুলি কিন্তু নাযাওঁ অলপ ৰখি দিওঁ তাৰপৰা আপোনালোকে চাই থাকিব আমাৰ মনমোহন হাই দোস্ত মই কৈ দিছোঁ চাই লওক তো মনমোহন আহি গ'ল তো এতিয়া কি কৰিবি আৰু অলপ ৰখোঁ তাৰপিছত ইয়াতে অলপ বহি ল'লে অলপ তাৰপিছত মই এনেকৈ মোবাইলটো লৈ আছোঁ আৰু তো গাইজ দেখিবলৈ পাইছে এইফালে এইডোখৰত মানে ৰ'দ নাই পোৱা এইফালটো এই স্কুলটো হৈ এনেকৈ এফাল নাই পোৱা আৰু এইপিনে চব পূৰা ৰ'দ দি আছে এইফালটো পূৰা ৰ'দ পৰি আছে এইফালটো পোৱা নাই মন এইবিলাক মন এইবিলাক দুটা ফটো উঠিম মন দুটা ভিডিঅ' বনাম দেই মন খেলা কামুৰি দিব লাজ লাগিছে কৈছে কুকুৰৰ লাজ লাগে মোৰ তেতিয়া কি লাগিব মোৰ তেতিয়া লাগিব কি লাখ ভিউ লাগিব তো সেইটোৱে আজিলৈ ইমানেই আছিলে তো ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লাষ্টত সকলোকে শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই দোস্তো